হাই ফ্ৰেণ্ডছ, আজি আমাৰ ৰেচিপিটো হৈছে ফালুদা। ফালুদা বনাবৰ বাবে প্ৰথমে আমি এটা চচপেনত 1 গিলাচ পানী গৰম কৰিম। পানীখিনি ভালদৰে উতলাৰ পাছত আমি তাতে এটা ইলাইচি গুড়ি কৰি দি দিম আৰু 3 চামুচ চেৱৈ পানীখিনিত দি ভালদৰে লৰাই থাকিম। চেৱৈখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় তেতিয়ালৈকে আমি এনেদৰে চেৱৈখিনি লৰাই থাকিম। যেতিয়া চেৱৈখিনি ভালদৰে সিজিব তাৰ পাছত আমি সেই চেৱৈখিনি চাকনিৰে চাকি এটা বাটিত ফ্ৰিজত ৰাখি দিম। 2 চামুচ বুট মাহ 1 গিলাচ পানী এটা গিলাচত তিয়াই থ'ম। বুট মাহখিনি আধা ঘণ্টামান তিওৱাৰ পাছত সেইখিনি ফুলি যাব। সেইখিনিও আমি ফ্ৰিজত ৰাখিম। তাৰ পাছত এটা চচপেনত 1 কাপ গাখীৰ আৰু তাতে 1 চামুচ কৰ্ণফ্ল'ৰ, অকণমান পানী আৰু 2 চামুচ চেনি দি ভালদৰে লৰাই থাকিম। যেতিয়ালৈকে গাখীৰখিনি ডাঠ হৈ নাযায় আমি এনেদৰেই লৰাই থাকিম। সেইখিনি ঠাণ্ডা হোৱাৰ পাছত আমি আমাৰ ইনগ্ৰিডিয়েণ্টছবিলাক উলিয়াই ল'ম। প্ৰথমে এটা গ্লাছত আমি অকণমান ৰুহ আফজা দি ল'ম। ৰুহ আফজাখিনি দিয়াৰ পাছত তাৰ ওপৰত আমি চেৱৈৰ এটা লেয়াৰ দিম। চেৱৈৰ লেয়াৰটো দিয়াৰ পাছত তাৰ ওপৰত আমি আগে থৈ দিয়া বুট মাহৰ এটা লেয়াৰ দিম। বুট মাহখিনি দিয়াৰ পাছত আমি আকৌ তাৰ ওপৰত আগে কাটি থোৱা তৰমুজৰ টুকুৰাবোৰ দিম। ভালদৰে সেইবিলাক তাৰ ওপৰত দি যাম। তৰমুজৰ টুকুৰাবোৰ দিয়াৰ পাছত আমি আগেয়ে বনাই থোৱা গাখীৰৰ মিশ্ৰণখিনি তাৰ ওপৰত লাহে লাহে দি যাম। যদি আপোনালোকে মিঠা বেছি ভাল পায় তেনেহ'লে চেনিৰ পৰিমাণ অলপ বেছিও দিব পাৰে। যিহেতু আমি ৰুহ আফজা দিছোঁ সেইকাৰণে আমি চেনিৰ পৰিমাণটো মই কমকৈ দিছোঁ। এতিয়া তাৰ ওপৰত আমি ডালিম গুটিবিলাক দি দিম আৰু তাতে আৰু অকণমান গাখীৰ দিম। এতিয়া এই লেয়াৰটোৰ ওপৰত আমি আমাৰ টেষ্ট অনুযায়ী ৰুহ আফজা এড কৰিম। তাৰ ওপৰত 2টামান আইচ কিউব আৰু এচামুচকৈ আইচক্ৰীম দিম। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আমাৰ ফালুদা ৰেডি। যিহেতু ফালুদাত আমি বহুত হেল্ডি বস্তু ইউজ কৰোঁ গতিকে ফালুদা আমাৰ পেটৰ কাৰণে আৰু স্বাস্থ্যৰ কাৰণেও ভাল। থেংক ইউ।